হাই ফ্ৰেণ্ডছ, ডাৰ্টি মেন কুৱেশ্যন কেইটামান ফ্ৰেণ্ডৰ ধেমালি কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, মানুহে এনেকুৱা দিনত এবাৰ কৰে, কেতিয়াবা দুবাৰ কৰে, কিন্তু গোটেই ৰাতিটো কৰে, এনেকুৱা কি কাম কৰে? যিকোনো মানুহে দিনত এবাৰ বা দুবাৰ কৰে, কিন্তু গোটেই ৰাতিটো কৰে, এনেকুৱা কি কাম কৰে? খোৱাটো তাৰ বাহিৰে বেলেগ এনচাৰ। এইটো চাৰা খাই চাৰা মানুহটো চাৰা নাখায়। নহয় খাই কি বুলি কয় হাতটো ধুৱে হাতটো সকলোৰে হাত কিয় ধুব? কিছুমানে ভাত নাখায় শুই থাকে। ৰাতি এটা কাম কৰে অৱশ্যে দিনত এবাৰ বা দুবাৰ কৰে আৰু চুটবিয়া পাৰে তাৰপিছত আৰু বেলেগ এনচাৰ নাই মোৰ বুদ্ধি নাই, মই সেইটোৱে জানো। তোমাৰ মনত কি আহিছে? মনত যি আহিছে সেইটোৱে কোৱা। এই গগনা কি কোৱা না সেইটো কি জানা না, সেইটো হেৰি কম্বল ৰাতি ঠাণ্ডা লাগেতো মানুহ উৰিব পাৰেতো, সেই কম্বল উঠাই মাৰিব পাৰে। গৰমৰ দিনতো কম্বল নৰে না উৰি কিছুমানে উৰেতো ৰাতিপুৱাৰে মই দেখিছো না। এই মহৰি দিনত এবাৰ দুবাৰ কৰে আৰু জেনেৰেলি এবাৰ দুবাৰ ৰাতিটো কৰে, কিন্তু আঠুৱা খোৱাটোৱে হ'ব বেলেগ একো মনত কি আহিছে বাৰু? মনত এতিয়া বেলেগ একো অহা নাই নহয়। শ্লিপিং যদি নহয় ইয়াক মাৰি ইয়াতো হেণ্ডিং কৰা মই কৰিছে নেকি? মাৰিম দিয়ক। এনচাৰটো কি জানা? মোবাইল চাৰ্জ দিনত এবাৰ দুবাৰ দিয়া হয়, তাৰপিছত কিছুমানে গোটেই আমি নামাৰো হয় এইটো হয়, কিছুমানে ৰাতিটো গোটেই বহাই থৈ দিয়ে। নেক্সট কুৱেশ্যন, দেখাত বস্তু এটা ক'লা হাৰুৱা যেতিয়া ইউজ কৰিবি তেতিয়া ৰঙা ৰঙা আৰু তেতিয়া ৰিজাল্টটো ওলাব বগা হয়, কি বস্তু? যেতিয়া দেখাত বস্তুটো ক'লা তেতিয়া ইউজ কৰিবি ৰঙা আৰু যেতিয়া ৰিজাল্টটো ওলাব বগা, সেই বস্তুটো কি? মই জানো, এই কমাৰে যি ডাও কটাৰী বনোৱাই কি হয়? কেনেকে বগা লাষ্টৰ ৰিজাল্টটো ওলাই বগা, তেতিয়া ইউজ কৰিবি ৰঙা আৰু দেখাত বস্তুটো কিন্তু ক'লা দেখা পায়। দেখাত ক'লে থাকে, দেখাত ক'লা দেখা পাবি, জুই ধুমে দিলে ৰঙা হয়, উদা নহয় উলিয়াই দি আকৌ এই ৰিজাল্টটো ওলালে বগা হয়। ৰেতি চেতি মাৰি দিলে বগা হয়। ওচৰা ওচৰি আহিছে আৰু এনচাৰটো সঠিক এনচাৰ। দা কটাৰী বনোৱা সেনেকুৱা। এইটো হ'ল লোহাটো না ওচৰা ওচৰি আছে, এনচাৰটো লাগে, সঠিক এনচাৰটো নহয় কিন্তু। লো গৰম কৰা এক ওচৰতে আছে এনচাৰটো, কিন্তু নাই ব্যৱহাৰ কৰা এটা বস্তু আৰু আঙঠা আঙুঠা কয়লা, য়েছ কয়লা কয়লা। এনেকুৱা তোমাৰ কি বস্তু আছে যে তুমি তোমাতছে বেছি বেলেগে ইউজ কৰে? এনেকুৱা কি বস্তু আছে তোমাতছে বেছি বেলেগে ইউজ কৰে? সেইটো নেকি নিজৰ বস্তু, তেনেকুৱা মোৰ বস্তু মোতছে বেছি বেলেগে ইউজ কৰে, কিন্তু কেনেকুৱা কি বস্তু কি হ'ব পাৰে? কি হ'ব পাৰে আৰু আপোনাৰ এনচাৰ এটাই বস্তু আছে নে বিভিন্ন ধৰণৰ? যিকোনো হ'ব পাৰে আৰু এনচাৰটো যিকোনো হ'ব পাৰে। মোবাইলটো মোবাইলটো ঠিক তেনেকুৱা মোবাইলটো নহয়। মোবাইলটো নিজেও ইউজ কৰা যায় বহুত টাইম, কিন্তু সেই যিটো আছে না সেইটো কিন্তু বেলেগে বেছি ইউজ কৰে, তোমাতছে বেছি। হেডফোনটোও নহয়। মনটো নিজে লগোৱা যায় আৰু কিছুমান বস্তু নিজে ভাল লাগে, নিজৰ বেয়া লাগে, এইটো নিজৰ কথা। বেলেগ পেচেণ্ট দিলে নহয়, আমি উত্তৰ দিয়া এটা নহয়। অলপমান ভাবিছা মনত কি আহি আছে? গাৰ্লফ্ৰেণ্ডটো নিজেও ইউজ কৰা যায় আৰু বেলেগেও ভাল পাব পাৰে এটা ছোৱালী, সেইটো হয়। তাততো বেলেগ এনচাৰ। নেটপেক কি হ'ব পাৰে? সেইটো এনচাৰ হ'ল নিজৰ নামটো তোমাতছে বেছি বেলেগে ইউজ কৰে, হয়নে নহয়? মজা যিমান বগা ছোৱালী হ'লেও এটা ঠাই ক'লাই দেখা পায়, ক'লাই হয় আৰু বস্তুটো কোনটো ঠাই? চুলিবিলাক কিছুমান ৰঙা বগা কৰে, এটা ঠাইতে মানে ক'লাই হ'ব তাৰমানে সেইটো যিমান বগা ছোৱালী হ'লেও। যিমান বগা ছোৱালী হ'লেও এটা ঠাইতে মানে ক'লাই থাকে, সেই বস্তুটো জাগাটো কি? তাতছে আৰু বেলেগ কি কলাই থাকে লাষ্টত বস্তুটো মানে ক'লাই হ'ব আৰু ঠাইটো। কিছুমান লোমটো উঘালি দিয়ে নাই, বলন চলম লগাই কিনে। ভাল হ'ব পাৰে ভাল।
আৰু মনত কিমান কি ভাব আহিছে আৰু ক'তকেইটা ভাবিব লাগিব চকুৰ মণি দুটা নাই চকুৰ মণি কিছুমান নীলাও থাকে পিতৰ চুকে থাকে ইমান আছে মনত যি আহিছে তাকে কোৱা দাড়ি নাই দাড়িটো লাভ চকু ফুৰ নেকি চকুৰ চকুৰ ভৰিটো হয় কিন্তু তাত আছে বেলেগ এনচাৰ মনত যি আহিছে তাকে কোৱা। লাও নাই কোৱা। কি? একেটা কোৱা কিছুমানৰ সেইটো ৰঙাও থাকে ৰঙৰ থাকে কলা হ'ব তো নাই প্ৰায়ভাগ কিছুমানৰ ৰঙাও থাকে মনত যিটো আহিছে সেইটোৱে কওঁ নাকৰ ভিতৰত নহয় চকুৰ ভিতৰ নহয় কাণো নহয় আগুলি তল নহয় এয়াও নহয় নাজানো দিয়ক এই পিন্ধা বস্তু না দেহৰ হেৰি দেখাৰ এটা বস্তু আৰু অংগ আৰু এটা। অংগ মানে অংগৰ লগত নাই, ৰিলেটেড নাই, আৰু একো নাই আমি কোৱা এতিয়া যদি ভিতৰত নাই একো নাই। নাই এনচাৰটো কি নিজৰ চেহাটো ছোৱালী হওক ল'ৰা হওক চেহাটো কি ক'লাই কৈছা ছোৱালী মানুহ ছোৱালী মানুহ বেয়া ছোৱালী নহয় নি? ছোৱালীটো কৈছো এতিয়া অলপ আহিব আহিব নেক্সট কুৱেশ্যন ছোৱালীবিলাকে সেৱা কৰিলে ছোৱালীটোক কি দেখা পায় প্ৰথমতে ছোৱালী হওক বোৱাৰী হওক যেতিয়া সেৱা কৰিলে প্ৰথমতে কি দেখা পায় ছোৱালী বোৱাৰীটোক বা ছোৱালীটোক তাৰ বাহিৰে আৰু কি দেখা পায় তাৰ বাহিৰে আৰু কি দেখা পায় হাতযোৰ আৰু সঠিক এনচাৰটো কোৱাচোন মুখখন মনত কি আহি আছে গামোচাখন কিছুমানতো গামোচা নলয় মন্দিৰটো দেখা পায় সেইগৰণি বিয়া নোহোৱা মানে কি ছোৱালীটো মানে এই বোৱাৰীটো কি দেখা পায়? বোৱাৰী হওক ছোৱালী হওক সেৱা কৰিব এতিয়া কি দেখা পায় প্ৰথম সময়ত ফিগাৰটো দেখা পায় সিধাটো কিছুমান সিধা নদিয়াকেও সেৱা কৰে বহুত হাৰ্ড প্ৰথম চেণ্ডেলযোৰ দেখা পাব চেণ্ডেলযোৰ কিছুমানেতো চেণ্ডেল খুলি কিনে সেৱা কৰে চেণ্ডেলযোৰ প্ৰথম দেখা পাব ছোৱালীজনী চেণ্ডেলযোৰ বাহিৰত থৈ যাব না ছোৱালীটোক কি দেখা পায় ছোৱালীটোক কি দেখা পায় ছোৱালীটোক দেখা দেখা পায় পোৱা কি দেখা প্ৰথম সময়ত প্ৰথম কঠিয়া হৈ যায় আৰু কি দেখা পায় মুখখন মুখখন দেখা নাপায় উৰণি নাথাকে না হাত নিজৰ চাহটো দেখা পায় ভৰিৰ চাহটো দেখা পায় যদি ৰ'দ থাকে নোৱাৰিম দিয়ক এইটো বহুত হাৰ্ড তাৰমানে সন্মান সন্মান অ মই কৈছো ভাই তেতিয়া কোৱা নাই মই ইনকে দিছিল দিয়া নাই হাতযোৰ হাতযোৰ কাৰণে সন্মান কৰা মোৰতো সদায় নেক্সট কুৱেশ্যন এনেকুৱা কি বস্তু য'ত থলেও ফিউজত থলেও গৰমে থাকে গৰম মছলা ৰাইট জানা বে জানা নেক্সট কুৱেশ্যন মানুহে কি বস্তু কণ্ট্ৰল কৰিব নোৱাৰে মনটো ৰাইট ৱাহ ৱাহ জানো বে জানো আচ্ছা, আচ্ছা। কিয় মোৰ পৰা কোৱা নাই নেক্সট কুৱেশ্যন এনেকুৱা কি বস্তু খালিও দেখা নাপায় বতাহ তাত বেলেগ মানে answer। হেৰি বায়ু উশাহ বতাহটো অলপ দেখা পোৱা কিন্তু তাতে বেলেগ এখন উশাহ নিশাহ উশাহ আৰু নিশাহ জ্যোতি খোৱা তাতো ধৰ লাগিলে তোৰ উশাহ গম উশাহ পায় উশাহ খালে গম নাপায় না তাতো শুকাই দিলেও বতাহটো যোৱাটোও গম পায় খালে গম নাপায় খালে গম দেখা নাপায় নাপায় নে গম নাপায় গম নাপায় গম নাপায় গমো নাপায় দেখাও নাপায় মানুহক খালে খাইছে মানুহে বুলি খালে। মানুহে খালে। আৰু মানুহে খালে কি আহিছে মনত যি আছে সেইটো গম আকৌ পোৱা গালি খালে গালি খোৱা নেকি গাল গালে গালি খালেতো লগত নিজে গমেই পাবি না আজি মই গালি খাইছো সেইটো হ'বই নহয় না। মিছা কথা খালে নাই নাই মই খালিও দেখা নাপায় মোৰ ফালৰ পৰা বেলেগে দেখা নাপায় আৰু খালেও বেলেগে দেখা নাপায় পিছত বাহিৰে বেলেগ উশাহটো ধৰ বতাহটো লাগিলে গমেই পোৱা যায় গমেই পোৱা নাই যে বতৰটো লাগে লাগিছে খালিও দেখা নাপায় কি বস্তু খালি দেখা আশা আহি গৈছে আৰু অলপ কাষে কাষে আছে আৰু নোৱাৰিম দিয়ক তাৰপিছত খালি কচম খালি দেখা পায় নেকি কোনে নাপায় দেখা নাপায় দেখা নাপায় দেখা নাপায় দেখাটোহে কথা নেক্সট কুৱেশ্যন ছোৱালীয়ে তলত কি পিন্ধে চেণ্ডেল ৰাইট আৰু নেক্সট কুৱেশ্যন এজন মানুহে বৈনাকৰো দেখা পায় আৰু ঘৈণীয়েকৰো দেখা পায় কিন্তু মাকৰ দেখা নাপায় এনেকুৱা কি বস্তু কিন্তু কিন্তু মাকৰ দেখা পায় ল'লে কইনাকৰ দেখা পায় ঘৈণীয়েকৰো দেখা পায় কিন্তু মাকৰ দেখা নাপায় কইনাকৰ দেখা পায়
ঘৈণীয়েকক দেখা পায় এনেকুৱা এটা বস্তু কইনাকৰো দেখা পায় আনকি কইনাকৰো দেখা পায় ছোৱালীৰ দিনত পিন্ধা কাপোৰ কিনি ছোৱালীৰ দিনত পিন্ধা কাপোৰ নাই কি বিয়া হ'লে সেইটো কাপোৰ পিন্ধে চুইজাৰ পিন্ধে বিয়া হোৱাৰ পিছত বিয়া হ'লে চুইজাৰ পিন্ধে চুইজাৰ পিন্ধে। চুইজাৰ পিন্ধে সেইটো নহয় ঘৈণীয়েকক দেখা পায় কইনাকৰো দেখা পায় কইনাকক কিন্তু দেখা মাকৰ পায়। দেখা নাপায় মাকৰ দেখা নাপায় বিয়া নেকি বিয়া দেখা নাপায় মাৰ এটা আনিছে নেক্সট কুৱেশ্যন বিয়া হোৱাৰ পিছত গিৰিয়েকে ঘৈণীয়েকক দিয়ে কিছুমান গিৰিয়েকৰ খাতা আৰু কিছুমান গিৰিয়েকৰ দীঘল বস্তুটো দিয়ে ঘৈণীয়েকক দিয়ে গিৰিয়েকে ঘৈণীয়েকক দিয়ে কিছুমান গিৰিয়েকৰ খাতা আৰু কিছুমান গিৰিয়েকৰ দীঘল বস্তুটো দিয়ে দল খাতা অকল গিৰিয়েকেহে ঘৈণীয়েকক দিব পাৰে বেলেগে নোৱাৰে কিন্তু সেন্দুৰটো নিজেও লয় আৰু আগতো বেলেগেও দি দিয়ে অকল গিৰিয়েকে ঘৈণীয়েকক দিব পাৰে বস্তুটো দিয়ে কিছুমান গিৰিয়েকৰ দীঘল আৰু কিছুমান গিৰিয়েকৰ খাতা মৰমত খাতা দীঘল নাই মৰমতো খাতা দীঘল নাই আজি হইলে তুমি নাই নাই মৰমত কেনেকুৱা পৰিমাণ নাই খাতা দীঘল নাই পিন্ধা বস্তু নেকি এনেকুৱা হাজবেণ্ড ৱাইফৰ লগত ৰিলেটিভ বস্তু মংগলসূত্ৰ মংগলসূত্ৰটো দোকানীয়েতো দি পঠাই নাই গিৰিয়েকক বা ঘৈণীয়েকক অকল গিৰিয়েকে ঘৈণীয়েকক দিব পাৰে আৰু বেলেগে নোৱাৰে মৰম মৰমটো মাক দেউতাকেও দিয়ে ছোৱালীটোক 16,000 লাইনৰ লাইটো কি হ'ব পাৰে মনত যি আহিছে সেইটোৱে কম নাম কিবা হয় এনেহেন কৈ দেই কুৱেশ্যন তাৰ বিয়া হোৱাৰ পিছত গিৰিয়েকে ঘৈণীয়েকক দিয়ে কিছুমান গিৰিয়েকৰ খাতা আৰু কিছুমান গিৰিয়েকৰ দীঘল কিছুমান গিৰিয়েকৰ খাতা আৰু কিছুমান গিৰিয়েকৰ দীঘল এনচাৰটো কি এনেকুৱা কি বস্তু দিয়ে গিৰিয়েকে ঘৈণীয়েকক চেণ্ডেল পেণ্ডেল দিবা নেকি কবি না চেণ্ডেল চেণ্ডেলটো বেপাৰীও দি পঠায় অকল গিৰিয়েকে ঘৈণীয়েকক দিয়ে। আমাৰ দ্বাৰা নহ'ব আপুনি কওক টাইটেল কিছুমানৰ ডেকা খাতা কিছুমানৰ দীঘল চৌধুৰী ৰ